ৰীমা দলে নতুন এটা ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগত জনাইছো। সো গাইজ আজি মই বৰ আগত ভাত খোৱা ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিছো আৰু আজি 2 দিন হ'ল ব্লগ ভিডিঅ' নিদিয়া। আজি মই ব্লগ ভিডিঅ'টো দিছো আৰু আপোনালোকে চাই থাকক মই কি খাম। এয়া ধনিয়া পাতা আছে, ইয়াত মূলা, হালধি আৰু ইয়াত চালগুম, কেঁচা জলকীয়া আৰু এইফালে আদাৰ চাটনি আৰু ৰঙালাওৰ চব্জি আৰু এইফালে বৰালি মাছ। এইফালেও এটা আছে বাৰু, এইটো থৈ লওঁ পাছত খাম। এইফালে লাই পাতা আছে আৰু এইখিনি ভাত। এইখিনি মই আজি অকলে খাম বুলি ভাবিছো, কি হয় নাজানো আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছো। টেস্টি লাগিছে লাই পাত আপোনালোকে কেনেকৈ খাই ভাল পায় মই নাজানো, মই কেঁচাকৈ খাই ভাল পাওঁ। মই কেঁচাকৈ খাওঁ বাৰু। বহুত ভাল লাগিছে মানে খাই, মই কিনো কওঁ আপোনালোকক। হেভি টেষ্টি হৈছে মানে। জোলখিনিও টেষ্টি হৈছে। হেভি টেষ্ট লাগিছে মানে বহুত। আদাও আছিলে বাৰু, এইখিনি আদা
এনেকৈ কাটি লৈছোঁ এলাহখিনি বহুত টেষ্টি লাগিছে মোৰটো নাখাওঁ আৰু চাই মাংস নাখাওঁ এতিয়া আকৌ এইবোৰ খাম টেষ্টি হৈছে কিহৰ বেছি টেষ্টি হয় এইটো আছে আৰু এতিয়া এইটো খাম আৰু লাই পাতাখিনি আৰু এইটো লগত লাগিব যোনটো বেছি খাই ভাবিছোঁ মই এইটো 이거 까지 가야 So guys, ইমানখিনি খালোগে আৰু এটাহে আছে খাবলৈ এইখিনিও খাই দিওঁ আৰু এতিয়াহে মজা লাগিছে লাই পাত Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn Tapi kalau mau kameramen tuh udah selesai kayak gini nah. Udah kok. Kalau চাই ভাল পালে প্লিজ লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইব কৰি দিবলৈ নাপাহৰিব বাই বাই